What's up guys, welcome back to my YouTube channel Migron Vlogs লৈ আপোনালোকক স্বাগত জনাইছো আৰু এফালে চাওক পাছফালে আছো আৰু যি অকমান ব্লগটো আপোনালোকলৈ আৰম্ভ কৰি দিলো এফালে যিটো দেখিছে পাছফালে টিংগুৰা দেখিছে নে তাত মই আজি কচু আৰু ভুচি এতিয়া দিব লৈছো দানা দিব লৈছো পাছবেলা টাইমখনত আৰু ফাৰ্মখন আছে সেই সাইডে মই দানা বনাইছো ইয়াত আৰু এতিয়া দানা পুৰা গাহৰি চন হৈছে নে বাৰু বলক চাব এতিয়া মই কেনে ধৰণে দানাবিলাক মেইনটেইন কৰিছো দিছো আৰু লগতে পোৱালি গিটা কিমান ডাঙৰ কেনেকুৱা হৈছেগে চাব লগত ভিডিওটো গাইস ফাইনালি মই কচু অলপ হদাই বনাব লগা হৈ যায় আৰু এনে ধৰণে হদাই মানে দুদিনৰ পাছে পাছে বনাব লগা হয় এইফালে কচু ভুচি আৰু এতিয়া ধুনিয়াকে ইয়াত এটো লৈ লওঁ টিংটো এনেকে ললো বলক চাই যাব ভিডিওটো কেনেকে দিউগে আহি গলো এনে ধৰণে পালোহি একদম গাহৰি গিটা ওচৰ পালোহি আৰু এফালে গাহৰিজনী এল চিঙিয়ে দিলে এতিয়াটো নহবই মই তাইক এতিয়া অলপমান দি ল'ব লাগিব গাহৰিজনী কয় এল চিঙিয়ে দিলে প্ৰথমতে এতিয়া অকমান হেকিব লাগিব আৰু এতিয়া গাহৰিজনী বান্ধি ললো ধুনিয়াকে দানা ভুচি অলপ গৰম হৈ আছে এনেকে লাহেকে অলপ এতিয়া দি দিব লগা হৈছে এফালে মাইকী গাহৰিৰ পোৱালি দিছিলে এই গিটা পোৱালি গিটা মোৰ পোৱালি গিটা এইগিটা এতিয়া 10 দিন হৈছে এইগিটা পোৱালি এটালকে মাকক খাই আছে বাৰু আৰু এফালে এজনী মাকজনী ধুনিয়াকে জায়গাডখৰ সাফ চিকুণ কৰি দিলো গা পা ধুৱাই দিলো অলপ গাহৰি গিটা ই খাই এটা কৰিলে ইয়াক আৰু এবাৰ দি দিওঁ আৰু এফালে পোৱালি গিটা দানা দি থৈছো পুৰা খাই আছে আৰু এই অক্সাইজনী এইজনী দানাখিনি গৰম হৈছিলে পেলাই দিলে পুৰা একেবাৰে জায়গাডখৰ ধুনিয়াকে সাফ চিকুণ কৰি থোৱা আছে পোৱালি গিটাক আৰু কেটামান অকমান দি দিওঁ দানা এনে ধৰণে ফাৰ্মখন অলপ আপডাল কৰি থাকিব লগা হৈছে আজি জাস্ট আপোনালোকলৈ গাহৰি ফাৰ্মখন কেনেকুৱা হৈ আছে তাকে অলপ ভিডিওটো আপোনালোকলৈ আগবঢ়াই দিলো এইফালে পোৱালি গিটা চাওক এইগিটা পায়বা মাইকী পোৱালি বেছি এইটো পোৱালিটো চেঙা হৈছে পুৰা ইমানটো হৈছে গা পোৱালি এতিয়া লাগে